ছাৰ আমি মানে এই চাকৰি আছে বুলি এটা কথা শুনিলোঁ। তাৰপাছত তেওঁ দেৱদূত এম্বুলেঞ্চ ছাৰ্ভিচ সেৱা এটা ওলাইছে বুলি ক'লে, তো আমি জইনিং হ'লোঁ তাত। পইচা 2800 টকা দি কিনে হ'লোঁ। তাৰপাছত মানুহে ধেৰ আহিলে মোৰ লগত। মই হোৱাটছআপত ষ্টেটাছ লগাব দিছিলে সিহঁতি, তো ষ্টেটাছ লগালোঁ। তাৰপাছত মানুহ আহিলে মোৰ লগত, জইনিং হ'ল 2800 টকা দি কিনে। এনেকুৱা আমাৰ মানে 148টামান মানুহৰ পইচা লৈ কিনে ৰাকেশ জ্যোতিয়ে লৈ আছে। এতিয়া আমাক পইচা ঘূৰাই লাগে আৰু একো নাই, আমি পইচা আমাক ঘূৰাই লাগে। এই মানুহজনক কেনেকৈ লগ পাইছা তোমালোকে? আমি মোবাইল কলেজৰ যোগেদি আমি তেওঁলোকক কণ্টেক্ট কৰিছিলোঁ, আৰু এনেকুৱাই আমি নাম্বাৰটো ক'ত পাইছিলা? তেখেতৰ লগত মানে সুমিত দেৱ বেলেগ এজন আছিলে, তেওঁলোকৰ চিনি নাপাওঁ মই ভালকৈ। তেওঁৰ লগত ৰাকেশ জ্যোতি বৰুৱাৰ লগত চিনাকি আছিলে। তো আমি সুমিত নামৰ ছোৱালীজনীৰ পৰা আমি মানে কি হয় নাম্বাৰটো লৈ কথা পাতিলোঁ তেওঁৰ লগত। তেওঁ প্ৰবঞ্চক হয় নেকি? নহয়, ধোৱা হয়। চুমিৰ একো নহয় বাৰু, ৰাকেশ জ্যোতি মেইন ধোৱা হয় মানে। কৈছা নাই ভালকৈ? যোৱাকালি যোৰহাটৰ ৰাকেশ জ্যোতি বৰা নামৰ এজন ব্যক্তিয়ে 2022 চনৰ মাৰ্চ মাহৰ পৰা আমাৰ এই চৰাইদেউ এলেকাৰ ডিব্ৰুগড় এলেকাৰ বিভিন্ন যুৱতীক 4 গ্ৰেডৰ চাকৰি দিম বুলি 2800 টকাকৈ ধন সংগ্ৰহ কৰিছিলে। যোৱাকৈ হাতে লোতে ধৰা কৰি ৰঙাগাঁও থানাত আমাক চমজাই দিয়া হৈছে। আৰু ৰঙাগাঁও থানাৰ পৰা যিহেতু এইটো আমাৰ চৰাইদেউ জিলাৰ এইটো আণ্ডাৰত পৰে, গতিকে তেখেতক আজি চৰাইদেউ জিলাৰ কাষতে থানাত তেখেতক আজি এৰেষ্ট কৰিছে আৰু আজি মানে তেখেতক জেল হাউচলৈ প্ৰেৰণ কৰিছে। তেখেতৰ লগত আমাৰ মিণ্টু চেতিয়া নামৰ মহিলা এগৰাকীও আছে, যিহেতু সেই কামটোৰ লগত জড়িত। গতিকে দেৱদূত এম্বুলেঞ্চ সেৱা নামত তেওঁলোকে বিভিন্ন ধৰণৰ পদ গ্ৰেড চাকৰি দিম বুলি তেওঁলোকৰ বিভিন্ন ধৰণৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি, যিহেতু তেখেতসকলে মানে পইচাৰ চাকৰি লোভ দেখাই ধন আত্মসাৎ কৰিছে। গতিকে সেই ক্ষেত্ৰতো আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ, আৰু তেখেতক অতি শীঘ্ৰে মানে ন্যায়িক এটা শাস্তি প্ৰদান কৰিবলৈ আমি সমূহ ৰাইজৰ সমূহ ভুক্তভোগী হৈ আমি এটা দাবী জনাইছোঁ। আমি বৰ্তমানলৈকে 148 জনৰ মানে আমি ইতিমধ্যে তথ্যভিত্তিক পইচা ধন সংগ্ৰহ কৰিছোঁ বুলি আমি গম পাইছোঁ। আৰু তেওঁৰ লগত অন্য কোনোবা জড়িত হৈ থাকিব পাৰে বুলি ভাবে নেকি? অন্য কোনো আমাৰ স্থানীয় কিছুমান ব্যক্তিৰ লগত মানে তাহাঁতৰ ধন সংগ্ৰহ কৰিব লাগে বুলি কয়, পইচা তেখেতৰ পৰাই আদায় কৰে। গতিকে তেখেতসকলেও আজি সোধ কাৰণে মানে বিভিন্ন ধৰণৰ তদন্ত ইতিমধ্যে আৰক্ষী প্ৰশাসনে এইটো তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। আৰু গতিকে এই কেছটো ইতিমধ্যে কেছ এটা ৰেজিষ্টাৰ হৈছে। গতিকে তেখেতক আমি মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ন্যায় পায় সেই আশা কৰিছোঁ। প্ৰবঞ্চক হয় তেখেতে এক প্ৰবঞ্চক, মানে ছাত্ৰ ছাত্ৰীৰ পৰা ধন আত্মসাৎ কৰি চাকৰি দিম বুলি এটা প্ৰবঞ্চক। বৰ্তমান মানে নিকাৰ ভাৱমূৰ্তি চৰকাৰ, যিহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি নিকা 1 টকাকৈ ধন নিদিয়াকৈ আমি চাকৰি দিম বুলি যি মানে তেখেতে ঘোষণা কৰিছে, বুকু ধাম্পালি মাৰি ঘোষণা কৰিছে। গতিকে এইটো আমি যি দেখিছোঁ এইটো ফটুকাৰ ফেনহে পৰিণত হৈছে।